Audio Jungle. অৰুণ উদয় দেশ বুলি অৰুণাচল প্ৰদেশক জনা যায়। অসমৰ চাহৰ ৰাজধানী বুলি যোৰহাটক জনা যায়। অসমৰ তৈল নগৰী বুলি ডিব্ৰুগড়ক জনা যায়। অসমৰ নৱদ্বীপ বুলি নলবাৰীক জনা যায়। অসমৰ পিৰামিড বুলি চৰাইদেউ মৈদামক জনা যায়। অসমৰ প্ৰৱেশদ্বাৰ বুলি নৰ্থ ব্ৰুক গেটক জনা যায়। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাটক জনা যায়। অসমৰ স্কটলেণ্ড বুলি হাফলঙক জনা যায়। উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক জনা যায়। পঞ্চতীৰ্থ বুলি হাজোৰক জনা যায়। পূৰ্ব ছুইজাৰলেণ্ড বুলি নাগালেণ্ডক জনা যায়। পূৰ্বৰ মানচেষ্টাৰ বুলি শুৱালকুছিক জনা যায়। পূৰ্ব স্কটলেণ্ড বুলি মেঘালয়ক জনা যায়। ভাৰতৰ ৰত্নালংকাৰ বুলি মণিপুৰক জনা যায়। জাউতি যুগীয়াৰ প্ৰেমৰ চহৰ বুলি তেজপুৰক জনা যায়। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি অসমক জনা যায়। শান্তি আৰু প্ৰগতিৰ দেশ বুলি মিজোৰামক জনা যায়। শ্যামল উপত্যকাৰ দেশ বুলি ত্ৰিপুৰাক জনা যায়। সপ্ততীৰ্থ বুলি তেজপুৰক জনা যায়। এয়াই আছিল আজিৰ কাক কি বোলে জানুৱাৰ হাৰ। আজিলৈ ইয়াতে এৰিছোঁ। লগ হ'ম এক নতুন ভিডিঅ'ৰ সৈতে, নতুন আলোচনাৰ সৈতে।